जिंदगी ऐसा ही है भाई, रास्ता और सफ़र करने में बहुत मजबूर है। अभी क्या करेंगे हम लोग, मजदूर लोग है ना, मजदूरी तो करना ही पड़ेगा दोस्तों लोग। हाँ, ऐसा ही ज़िंदगी जी रहा है। ज़िंदगी में क्या होता है भाई, ये कुछ नहीं, ऐसा ही हालात पड़ा जाता है। और खाओ पियो मस्त रहो। हेलो नमस्कार, स्वागतम জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। তো আশা কৰিছোঁ আপোনালোক চব ভালে আছে। বৰ্তমান মই আছোঁ নলবাৰী এলাৰ মিলত, ৰাইচ মিল হয় এইটো, এলাৰ ৰাইচ মিল। তো ইয়াত আছোঁ, আজি হৈ গ'ল 3 দিন। তো আহি থাকোঁতে ৰাস্তাত গাড়ী বেয়া হৈছিলে, তাত থাকিলোঁ একদিন, আৰু ইয়াত আহি পালোঁ যোৱাকালি আহি পালোঁ। তো ইয়াত মানে আকৌ খালী নহ'লে সন্ধিয়া টাইমত আহি পালোঁ। আজি 3 নম্বৰ দিনা খালী হৈছে। ইয়াৰ পৰা ওলাই যাম আমি এতিয়া বাইহাটালৈকে। খালী হোৱা নাই আৰু হ'ব, অলপ পিছত হ'ব খালী। তো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰাকৈ। বাইহাটা গৈ আছোঁ, তাত লোড হ'বগৈ। আকৌ একবাৰ আপোনালোকক, সেইটো বহুত ডাঙৰ মিল হয়, এলাৰ ৰাইচ মিল, বহুত ডাঙৰ হয়, চাই লওক। তো আজি ইয়াৰ পৰা ওলাই যাম। হৈ গ'ল 3 দিন থাকি একদম বৰিং লাগি গৈছে, আজি ওলাই যাম। ৰখি আছে আমাৰ বসন্তী। আমি এতিয়া ওলাই আছোঁ বৰ্তমান গুৱাহাটী যাবলৈ। খালী হৈ গ'ল, ইয়াত হৈ আছোঁ বৰ্তমান এতিয়া বাইহাটালৈকে। বাইহাটা চাৰিআলি ৰখিমগৈ, ৰখি পিনি আকৌ পাৰ্টিক ফোন কৰিম, মিটিং হ'ব, কি কথা প্ৰগ্ৰেম দিব, তাত কোন জেগাত যাব কয়। এতিয়া বৰ্তমান গৈ আছোঁ বাইহাটালৈকে। বলক এতিয়া হেৰি নকৰি গৈ থাকোঁ। খুলি দিলে, ওলাই যাবলৈ ছিগনেল মাৰি আছে, এতিয়া ওলাই যাওঁ। এটা 3-4 কিলোমিটাৰমান ভিতৰত। ৰাস্তা বহুত সৰু আৰু বেয়া ৰাস্তা মানে। ড্ৰাইভাৰ এইফালে আজি বৰ্তমান মই গাড়ী চলোৱা নাই, ড্ৰাইভাৰ গাড়ী হাইৱে। এতিয়া হাইৱেত ওলাই আছোঁ, বোলে গাঁৱৰ ভিতৰৰ পৰা ওলাই আহি হাইৱেদি গৈ আছোঁ। বোলে গুৱাহাটী বাইহাটা আপোনাৰ চাৰিআলি 35 কিলোমিটাৰ, ইয়াৰ পৰা 30 কিলোমিটাৰ নলবাৰী বাইপাছৰ পৰা। এইটো হৈছে নলবাৰী টাউনলৈ যোৱা ৰাস্তা আপোনাৰ। ইয়াৰ পৰা ৰাইট চাইডে যিটো ৰাস্তা আছে, ৰাস মেলা হৈ আছে, থিয়েটাৰ ৰাস মেলা। ৰাইট চাইডে গ'লে টাউন পামগৈ, এইফালে নলবাৰী টাউন পামগৈ। এতিয়া আমি যাব লাগিব চিধা, তেতিয়া পাম আমি বাইহাটা চাৰিআলি। নলবাৰীত বহুত ডাঙৰ ৰাস মেলা হৈ আছে। এতিয়া তেল ভৰাবৰ কাৰণে আহিলোঁ। ভৰাই ল'ব লাগিব, নহ'লে তেল আকৌ ৰাস্তাটো তেল আদায় হ'লে বহুত ডাঙৰ প্ৰব্লেম হৈ যাব। তেল ভৰোৱাটো জৰুৰী। চাই ল'লোঁ, তাৰপিছত এতিয়া ওলাই গৈ আছোঁ। এতিয়া গৈ থাকোঁ। এইখন পৰা আমাক অভাৰটেক কৰি গুচি গ'ল। তাৰপাছত এইফালে এতিয়া বৰ্তমান গুৱাহাটী 61, বাইহাটা আৰু ইয়াৰ পৰা কিমান আছে, বাইহাটাত চাৰিআলি আছে আপোনাৰ 26, বাইহাটা চাৰিআলি 61 আছে। বেৰিগেট চাৰিআলি হয়। ৰাস্তা কিন্তু এইফালে ধুনীয়া লাগিছে কিন্তু দেই। এইফালে ওপৰ চাপৰ এটা ৰাস্তা ওপৰকৈ আছে, এটা ৰাস্তা চাপৰকৈ। এইটো হৈছে নলবাৰী টু গুৱাহাটী যোৱা ৰাস্তা। মানে বাই বাই নলবাৰী, মানে ৱেলকাম টু গুৱাহাটী। আজি নলবাৰী বিদায় দিলোঁ, গৈ আছোঁ গুৱাহাটী। আমি গোৱামুখৰ পৰা নলবাৰী আহি থাকোঁতে এইখিনি জেগাতে ৰখিছিলোঁ, মানে এইখিনি জেগাতে ৰখি চাহ খাইছিলোঁ। তেল ডিপু কিনাৰতে ৰখিছিলোঁ। এইফালেদি ৰঙিয়া টাউনলৈ যায়, বাইপাছ হৈ গ'ল আপোনাৰ। আমাৰ ব্ৰিজ बाउंड कोई ऐसी गाड़ी देखी रंगिया चाय लो।
ৰঙিয়া টাউন এইফালে ট্ৰেইন লাইন এইফালে ষ্টেচন ৰঙিয়া ৰঙিয়া টাউনৰ আশে পাশে থকা ঘৰবিলাক ৰঙিয়া টাউনৰ ওচৰ চুবুৰীয়া এইবিলাক যাব পাৰি ৰঙিয়া টাউন বাইপাছ এতিয়া আল্ট্ৰা ৰখি আছে গুৱাহাটী যোৱা আল্ট্ৰা এতিয়া ডাইৰেক্ট গুৱাহাটী যাব এইটো টেম্পু ষ্টেণ্ড এয়া বোলে অৱস্থা বেয়া হৈ গৈছে বোলে ইমানেই জোৰছে ভোক লাগিছে বোলে অৱস্থা বেয়া হৈ গৈছে বোলে কৈ দে আকৌ কি বিচাৰিছ 200 টকা বিহাৰৰ পৰা মাৰি লৈ আহিছোঁ খাম এতিয়া ভালদৰে গৈ মেলি বেছি নহয় গুৱাহাটী দেওৰদোৱা এইটো হৈছে বাihata chariali ইয়াৰ পৰা এইটো লেফ্ট চাইডে সোমাই গ'লে তেজপুৰ ওলাবগৈ পাৰি গ'লে গুৱাহাটী গুৱাহাটীলৈ যাব লাগিব বাihata টোলগেটলৈ 0.5 কিলোমিটাৰমান হ'ব ইয়াতে ৰখিব লাগিব কাৰণ লোডটো আজি নহয় কাইলৈ হ'ব তো কাৰণে ইয়াতে ৰখি আছোঁ এখন আমাৰ গাড়ীখন তো লগ পাম আকৌ নেক্সট এটা ব্লগলৈ আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ বাই বাই